প্ৰিয় দৰ্শক, অসম নিউজ18 অসম নৰ্থ ইষ্টৰ ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। মই পাৰ্থ বৰা। আজি এক অতি গুৰুত্বপূৰ্ণ বিষয়লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সচৰাচৰ দেখা যায় সমাজত যিসকল মুখ বধিৰ ব্যক্তি, যিসকল লোক, তেওঁলোকক আমি যেন মেইন ষ্ট্ৰীমলৈ, মূল সুঁতিলৈ যি ধৰণে আঁকোৱালি ল'ব লাগিছিল বা যি ধৰণে মূল সুঁতিত সমমৰ্যাদাৰে তেওঁলোকক সংস্থাপিত কৰিব লাগিছিল, সেয়া হৈ এতিয়ালৈকে উঠা নাই। তাৰ একমাত্ৰ কাৰণ হৈছে বা অন্যতম কাৰণ হৈছে সেইসকল লোকৰ যি ভাষা, চাইন লেংগুৱেজ, সেই লেংগুৱেজ আমাৰ বোধগম্য নহয়। আৰু সচৰাচৰ দেখা পোৱা যায় সেই চাইন লেংগুৱেজক ওপৰত আমি কেতিয়াবা ব্যংগ কৰোঁ, তেওঁলোকক হাঁহিয়াতৰ পাত্ৰ সাজোঁ, বা যিহেতু আমি সেই ভাষা নাজানো, গতিকে তেওঁলোকৰ মনৰ কথা বা অন্তৰৰ কথা আমাৰ বোধগম্য নহয়, বা তেওঁলোকৰ যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতা আমি বুজি নাপাওঁ। আমাৰ আহ্বান, নিউজ18 অসম নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সংবাদ মাধ্যম, যি সংবাদ মাধ্যমে আজি 2 বছৰ ধৰি মুখ বধিৰসকলৰ বুলেটিন সম্প্ৰচাৰ কৰি আছে। আৰু আমি আহ্বান জনাম, আহকচোন আমি সকলোৱে এই ভাষা শিকিবলৈ চেষ্টা কৰোঁ, যাতে সেইসকল লোকৰ আমি মনৰ কথা বুজ ল'ব পাৰোঁ। মোৰ সৈতে আজি সংযুক্ত হৈ আছে নিউজ18 অসম নৰ্থ ইষ্টৰ মুখ বধিৰসকলৰ যি নিউজ বুলেটিন, সেই নিউজ বুলেটিনৰ এংকৰ গীতাশ্ৰী। আপোনাৰ পৰা দুটা কথা সুধিব বিচাৰিম বা জানিব বিচাৰিম। আপুনি কথা ক'ব পাৰে, আপুনি ধ্বনিৰে কথা ক'ব পাৰে, কিন্তু সমান্তৰালকৈ আপুনি এই ভাষাটো, চাইন লেংগুৱেজত আপুনি পাৰ্গত, আপুনি নিউজ পঢ়ে, কিহৰ কাৰণে সেয়া প্ৰয়োজন হ'ল? আচলতে ক'বলৈ গ'লে মোৰ মা দেউতাহঁতে মানে এনেকুৱা মুকবধিৰ, কথা ক'ব নোৱাৰে। তেওঁলোকৰ লগত মই সৰুৰ পৰা থাকি চাইন লেংগুৱেজটো শিকি পিনে এতিয়া গম পালোঁ যে তেওঁলোকে যেতিয়া ক'ৰবাত বাহিৰলৈ ওলাই যায়, কিছুমান প্ৰব্লেম ফেচ কৰে। ধৰক কিবা মানুহৰ লগত কথা পাতে, কমিউনিকেশ্যন হওক বা কিবা হওক, তেতিয়া বা মাহঁতৰ কিবা কিছুমান মিটিং থাকে বা কিবা থাকে, মোক লগত লৈ যায়। মই এতিয়া দেখিলোঁ যে বহুতে বহুত কথা মানে একদম আপোনাৰ 100% অকল 1% জানিব এই লেংগুৱেজটো, চাইন লেংগুৱেজটো। ভাবিলোঁ যে নাই, অলপমান সিহঁতৰ কাৰণে কিবা এটা কৰিব লাগিব, বা এনেকৈ চাইন লেংগুৱেজৰ থ্ৰু দিও যদি তেওঁলোকে অকণমান কথা বুজিব। আমি কি অহা যোৱা কৰিলোঁ, কোনোবাই কিবা এটা ক'লে আমি শুনিলোঁ, বুজি পালোঁ যে মাইণ্ডত, সিহঁতেতো শুনা নাপায়। কোনোবাই কিবা এটা কমেণ্ট পাছ কৰিলে বা কোনোবাই কিবা এটা ক'লে, তেওঁলোকেতো শুনা নাপায়। তেওঁলোকক পূৰা চাইন লেংগুৱেজটো বস্তুটো ক'ব লাগিব, বুজাব লাগিব। আৰু আমাৰ অসমত কিছুমান এনেকুৱা মানুহ আছে, তেওঁলোকে বুজি নাপায় যে কি চাইন লেংগুৱেজ, এইটো বেমাৰ নেকি, এইটো যে কিয় কথা ক'ব নোৱাৰে, কিবা হৈছে, সৰু জন্মগত নে কি এইটো? নাই, এইটো জন্মগত নহয়, এইটো আমি যেনেকৈ সাধাৰণ আৰু এটা লেংগুৱেজ বুলি ক'লে ধৰক আমি অসমীয়া জানো, ইংলিছ জানো, সেনেকৈ আপোনালোকৰ সিহঁতৰো চাইন লেংগুৱেজ থাকে, যে সিহঁতৰ নিজৰ এটা ভাষা। এইটো আমি নিজে, এইটো বৰ ডাঙৰ সমস্যা। ঘৰত যিহেতু আপোনাৰ পিতৃ মাতৃ মুকবধিৰ, তেওঁলোকৰ লগত থাকে কাৰণে, বা পৰিয়ালত তেনে লোক থাকিলে পৰিয়ালৰ সদস্যসকলে ভাষাটো শিকি লয়, আৰু এক প্ৰকাৰ আপোনাৰ পিতৃ মাতৃ যেতিয়া বাহিৰলৈ ওলাই যায়, তেওঁলোকৰ আপুনি ইণ্টাৰপ্ৰেটাৰ হিচাপে কাম কৰিছিলে। তেওঁলোকক যদি অন্য কোনোবাই কিবা কৈছে, আপুনি বুজাই দিছিলে। কিন্তু কথাটো হয়, সেয়া ঘৰৰ কথা। কিন্তু আমি যিখন স্কুলত পঢ়োঁ, সেই স্কুলত যদি এজন মুকবধিৰ ছাত্ৰ বা ছাত্ৰী থাকে, অন্যান্য ছাত্ৰ ছাত্ৰীসকলে কিন্তু সেই ভাষাটো নিশিকে। বৰঞ্চ তেওঁলোকে সেই যিজন ছাত্ৰ, তেনেধৰণৰ বিশেষভাৱে সক্ষম ছাত্ৰ, তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰে, তেওঁক ব্যংগ কৰে, তেওঁক হাঁহে, বা তেওঁক কৌতুকৰ সমল কৰে। গতিকে তেনেধৰণৰ প্ৰয়োজনীয়তা হৈ পৰা নাই নে আজিৰ যুগত, যাতে সকলোৱে, বিশেষকৈ মুখ বধিৰসকলক সমমৰ্যাদা প্ৰদান কৰিবলৈ সকলোৱে ভাষা শিকক? হয়, এইটো ঠিকে কৈছে। যদি এখন আমি নৰ্মেল স্কুলত যাওঁ, তাতে আপোনাৰ 100টাৰ ভিতৰত এজন যদি এনেকুৱা আপোনাৰ ডেফ বাচ্ছা থাকে, বা তেওঁলোকৰ কি হয়, টিচাৰেটো যেতিয়া শিকাই যায়, তেওঁ নিজৰ হেড কৈ যাব, সেই ষ্টুডেণ্টটো বুজি নাপাব, বা বৰ্ডত লিখাই যাতে হয়তো চাই পিনে কিবা কপি কৰিলে, কিন্তু কি শিকাইছে, কি বুজাইছে, এইটোতো তেওঁলোকে কেতিয়াও ধৰিব নোৱাৰে। তাৰ কাৰণে ভাবোঁ যে এনেকুৱা যদি এটা কম্পালচৰি কৰিব লাগে, যেনেকৈ আমাৰ ইংলিছ থাকে, মেথছ থাকে, ছায়েন্স থাকে, সেনেকৈ যদি এটা চাইন লেংগুৱেজৰ এটা ছাবজেক্ট ৱাইজ দি দিলে হয়, সৰুৰ পৰাই তেওঁলোকে অলপমান যদি শিকি গ'লে হয়, তেতিয়া নৰ্মেল হৈ গ'লে যে আমি কথা ক'ব পাৰোঁ, চাইন লেংগুৱেজটো জানো, একদম নৰ্মেল হৈ গ'লে হয় বস্তু। খুবেই সুন্দৰ কথা। বাধ্যতামূলকভাৱে বেছিকখিনিও আমাৰ যি ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগে। এতিয়া আমি যি আজি এই অনুষ্ঠানটোত গীতাশ্ৰী অংশগ্ৰহণ কৰিছে, অনুষ্ঠানটোৰ এক বিশেষ অংশলৈ আমি যাব বিচাৰিছোঁ। গীতাশ্ৰীৰ পৰা আমি সকলোৱে, ময়ো শিকিবলৈ চেষ্টা কৰিম, দৰ্শকসকল আপোনালোকেও শিকিবলৈ চেষ্টা কৰক। দুটামান বিশেষ কথা চাইন লেংগুৱেজৰ মই আপোনাক সুধিম, আপুনি কৈ যাব। যদি মই কাৰোবাক সুধোঁ, তোমাৰ কি খবৰ? তোমাৰ কি খবৰ? এইফালে চাই, তোমাৰ কি খবৰ? অকণ আগলৈ গ'লে আপুনি ভাল হ'ব নেকি? তোমাৰ কি খবৰ? হাতখন আহিছে। মোৰ ভাল। মোৰ ভাল। আজি বতৰ ভাল। আজি বতৰ ভাল। তোমাক স্বাগতম জনাইছোঁ। তোমাক স্বাগতম জনাইছোঁ। স্বাগতমটো কেনেকৈ? ৱেলকাম। আচ্ছা, তোমাক স্বাগতম জনাইছোঁ। তুমি পিন্ধি থকা কাপোৰযোৰ বৰ ধুনীয়া। তুমি পিন্ধি থকা কাপোৰযোৰ বৰ ধুনীয়া। আচ্ছা, ধুনীয়া এনেকৈ জনোৱা যায়। বাৰু, ধন্যবাদ কেনেকৈ? থেংক ইউ, ধন্যবাদ। আচ্ছা, থেংক ইউ এনেকৈ। তুমি দেখিবলৈ বৰ ধুনীয়া। তুমি দেখিবলৈ ধুনীয়া। আচ্ছা, দেখাটো এনেকৈ নহয় জানো? ধুনীয়া। তুমি মোৰ ঘৰলৈ ভাত খাবলৈ আহিবা। তুমি মোৰ ঘৰলৈ ভাত
খাবলৈ আহিবা তুমি বা আৰু এটা অংশলৈ আহোঁ আপুনি যিহেতু নিউজ পঢ়ে নিউজত বহু বিশেষ ব্যক্তিৰ নাম আপুনি ক'ব লগা হয় বহুত সময়ত গতিকে সকলোৰে কাৰণে কৌতূহল চাইন লেংগুৱেজত যিসকলে কথা বতৰা পাতে কাৰোবাৰ নাম তেওঁলোকে কেনেকে কাৰোবাৰ নামৰ ইংগিতটো কেনেকে দেখুৱায় বিশেষকৈ আপোনাৰ নিজৰ নামটো যদি ক'বলগীয়া হয় কেনেকে ক'ব আপুনি মোৰ নামটো গীতাশ্ৰী হুম GITASHREE আচ্ছা পুনৰ দেখুৱাবনে জি এইটো জি 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 অঁ আচ্ছা গীতাশ্ৰী আপোনাৰ নামটো তেনেকে আপুনি ক'ব স্বাভাৱিকতে মহাত্মা গান্ধী কেনেকে ক'ব মহাত্মা গান্ধী এতিয়া আপোনাক মহাত্মা গান্ধী ক'লে ধৰক এনেকে চশমা পিন্ধে হয় লাখুটি লোৱা বুঢ়া সেনেকে দেখালেও বুজি পায় বা নামটো ধৰক লিখি দিলো এনেকে আপোনাৰ ধৰি লওক আজি কালি 2 অক্টোবৰ আছিলে মহাত্মা গান্ধীৰ নিউজ পঢ়ো কেনেকে ক'ব 2 অক্টোবৰ 2 অক্টোবৰ মানে অক্টোবৰ OCT অঁ অক্টোবৰ এনেকে চশমা পিন্ধি এনেকে বুঢ়া বুলি দেখে লাখুটি লোৱা বুঢ়া আচ্ছা চশমা পিন্ধি লাখুটি লোৱা বুলি ক'লে মহাত্মা গান্ধী বুজি পাব মোদী বুলি ক'লো নৰেন্দ্ৰ মোদী কেনেকে দেখুৱাব আচ্ছা এনেকে দেখুৱালে মোদী প্ৰাইম মিনিষ্টাৰ হ'ল আৰু তো মোদী আচ্ছা সেই লুকছটো মানে এটা এক্সপ্লেইন কৰিব লাগে লুকছটো এক্সপ্লেইন কৰিব লাগে ঠিক তেনেধৰণে উদাহৰণস্বৰূপে যদি মই অলপতে পঢ়িছিলোঁ চাইন লেংগুৱেজৰ যিখন ডিক্সনেৰী তাত শ্বাহৰুখ খানৰ নামটো অন্তৰ্ভুক্ত হৈছে কিন্তু মই পঢ়িছিলোঁ দুটা আঙুলি এনেকে কৰি দুবাৰ টেপ কৰিলে শ্বাহৰুখ খান হয় তেনেকুৱা নেকি নাই হেনেকুৱা নহয় এইটো অলপ বেলেগকে হ'ব নামটো দেখাই দিয়ে SRK বুলি দেখাই দিয়ে SRK আচ্ছা যদি ইন্দিৰা গান্ধী ক'বলগীয়া হয় নামটো দেখাই দিও আচ্ছা নামবোৰ দেখাই দিও যিসকল বেছি পপুলাৰ তেওঁলোকৰ কাৰণে সেই তেওঁলোকৰ অবয়বটো উদাহৰণস্বৰূপে অমিতাভ বচ্চন এনেকে ক্ষীণকে ওখকে মানে মুভি কৰে এনেকুৱা দেখাই দিলে বুজি পাই যায় আচ্ছা সেই উদ্দেশ্যটো হৈছে যিসকলে চাইন লেংগুৱেজত কথোপকথন কৰে সেইসকলক বুজাবৰ কাৰণে তেওঁলোকক বুজাব মানে তেওঁলোকৰ নিজৰ এটা থাকে যে এইজন মানুহ ফেমাছ হয় এইজনক এনেকে ক'লে বুজি পাওঁ আচ্ছা সেই ধৰণৰ কোনো কিবা থাম ৰুল থাকে নে এইজনক এনেকেই ক'ব লাগিব নৰেন্দ্ৰ মোদীক এনেকেই ক'ব লাগিব এইটো বুলি দেখাই দিও হোৱাইট তেওঁ দাড়ি আছে ধৰক আচ্ছা তেওঁলোকে এইটো বুলি ক'লে PM এনেকে বুলি ক'লে বুজি যায় আচ্ছা নিউজতো আপুনি তেনেকেই ক'ব আচ্ছা এতিয়া ধৰি লওক আৰু কাৰ অসমৰ যদি প্ৰেক্ষাপটলৈ অহা যায় হিমন্ত বিশ্ব শৰ্মা CM হয় হিমন্ত নামটো ধৰক কৈ দিলো হিমন্ত তাৰপিছত হিমন্ত বিশ্ব BISHWASARMA এনেকে গোটেইখিনি দেখাই দিলেও বুজি পাই যায় আচ্ছা গোটেইখিনি দেখাইলেও কিন্তু তেওঁৰ কেনেকুৱা বিশেষ ভংগীমাৰে তেওঁক দেখুওৱা নহয় আচ্ছা ঠিক তেনেকৈ ধৰি লওক আমাৰ যিসকল এনেকুৱা থাকে মা বা দেউতা এইটো হ'ল মা হয় এইটো হ'ল দেউতা হয় মা কেনেকে মা হয় এইটো হ'ল দেউতা হয় তাৰপিছত আপোনাৰ ভাই এইটো ভাই আচ্ছা এইটো ভাই আচ্ছা আচ্ছা এনেকে দাদা ডাঙৰ দাদা মানে আচ্ছা এইটো ছোৱালী আচ্ছা এনেকে ছোৱালী এইটো ছোৱালী হয় তাৰপিছত এইটো ল'ৰা মানে এনেকুৱা থাকে চিম্বলছ টাইপ থাকে আৰু চিম্বল টাইপ থাকে সচৰাচৰ দেখা যায় বিশেষকৈ হিন্দী বুলেটিনসমূহত লালু প্ৰসাদ যাদৱক বিশেষ ভংগীমান দেখুওৱা হৈছিল আপুনি জানে নেকি সেইটো সেইটো মই ইমান ভালকে নাজানো বাৰু মই নাম স্পেলিংটোৱে কৈ দিওঁ বাৰু সেনেকে আচ্ছা আপুনি এনেকে স্পেলিংটো কৈ দিয়ে স্থানসমূহ গুৱাহাটী তেজপুৰ এইটো আপোনাৰ তেজপুৰ কেনেকে আচ্ছা তেজপুৰ এইটো গুৱাহাটী কেনেকে গুৱাহাটী জি দৰ্শকসকল গুৱাহাটী আচ্ছা এনেকে লিখি আপুনি দেখুৱাই দিব জি তাৰপিছত এইটো আপোনাৰ শিৱসাগৰ হৈ যায় এইটো শিৱসাগৰ আচ্ছা এইটো এনেকে শিৱসাগৰ এইটো শিৱসাগৰ আচ্ছা স্থানখিনি আমাৰ দৰ্শকক দেখুৱাই দিয়াচোন প্ৰথম গুৱাহাটীটো দেখুৱাই দিয়া এইটো গুৱাহাটী আচ্ছা এইটো আপোনাৰ ধৰ শিৱসাগৰ এইটো শিৱসাগৰ এইটো শিৱসাগৰ তেজপুৰ এইটো তেজপুৰ আচ্ছা এইটো তেজপুৰ এইটো আপোনাৰ দিল্লী এইটো দিল্লী ডি আচ্ছা আচ্ছা এইটো দিল্লী আচ্ছা ডি দিব লাগিব দিল্লী আচ্ছা তাৰপিছত এইটো আপোনাৰ কলকাতা এনে দৰ্শকক দেখুৱাই দিয়া হাতটো ওপৰ কৰি কলকাতা আচ্ছা কলকাতা তাৰপিছত ভাৰতবৰ্ষ এইটো ইণ্ডিয়া আচ্ছা এইটো ইণ্ডিয়া এনেকে দেখাই ইণ্ডিয়া আচ্ছা প্ৰতিখন দেশৰ কাৰণে তেনেকুৱা এটা চিম্বল আছে আছে আপোনাৰ আমেৰিকা আপোনাৰ USA বুলি এনেকে দেখাই দিয়ে বা এইটো আমেৰিকা আচ্ছা এইটো আমেৰিকা অসম আছামৰ আপোনাৰ ধৰা অসমৰ চিম্বল হ'ল আপোনাৰ টি গাৰ্ডেন
হয় সেইটো আমাৰ এনেকে দেখাই দিয়ে টি গাৰ্ডেন আচ্ছা পিছফালৰ টি গাৰ্ডেন টি গাৰ্ডেন সেইটো দেখাই দিয়ে এনেকুৱা এটা মানে চিম্বল থাকে আৰু আচ্ছা সকলোৰ কাৰণে এটা চিম্বল থাকে যদি চিম্বল নাথাকে যদিহে চিম্বল নাথাকে তেতিয়া আখৰখিনিৰে দেখুৱাই আখৰখিনি দি দেখাই দিলো আখৰখিনি দেখাই দিয়ে আৰু প্ৰত্যেকটোৰ চিম্বল জানাটো অসম্ভৱ গোটেই হেয়াৰটো তেতিয়া স্পেলিং দিবা আখৰেদি দেখাই দিও আৰু আচ্ছা যিজনে শুনি থাকে তেওঁ সেইটো চাই পেলাই ধৰে বুজি লয় আৰু সেনেকুৱা আৰু জেগাৰ নাম কি নলবাৰী এইটো বৰপেটা আচ্ছা নলবাৰী কেনেকে দৰ্শকসকল নলবাৰী চাওক নলবাৰী কেনেকে কয় চাওক কেনেকে এইটো নলবাৰী আৰু বৰপেটা এইটো বৰপেটা কেনেকে ধুবুৰীটো নাজানো এইটো স্পেলিং দি দেখাই দিও আচ্ছা যিটো নাজানে স্পেলিং দেখাই দিয়ক আপোনাৰ প্ৰতিখন জিলাৰ এটা বিশেষ চিম্বল আছে শোণিতপুৰ স্পেলিং দিয়ে লখিমপুৰো আপোনাৰ এনেকে আচ্ছা স্পেলিং শিৱসাগৰটো আকৌ দেখুৱাই দিয়কচোন শিৱসাগৰ আচ্ছা এইটো শিৱসাগৰ হৈ গ'ল তাৰপিছত আৰু দিল্লী দেখালো গুৱাহাটী দেখালে আপুনি এইটো বঙাইগাঁও বুলি এনেকে দেখাব পাৰে কেনেকে এখন দূৰলৈ গ'লে বঙাইগাঁও কেনেকে দেখুৱাই বঙাইগাঁও আচ্ছা এইটো বঙাইগাঁও আচ্ছা এইটো আপোনাৰ চহৰ হ'ল চহৰ এইটো চহৰ এইটো গাঁও আচ্ছা ভিতৰলৈ যাম এইটো গাঁও আচ্ছা তাৰপিছত এইটো ৰাস্তাই সচৰাচৰ এইটো ৰাস্তা আচ্ছা 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 বহুত কথা শিকিলো আজি আপোনাৰ পৰা কিন্তু পুনৰ যি কথা আমি পাতি আছিলো যিসকল সাধাৰণ মানুহ তেওঁলোকেও এই ভাষাটো শিকা বহুত প্ৰয়োজন আৰু যিসকল মূকবধিৰ লোক তেওঁলোকৰ সৈতে আলাপ কৰাত সহায় হ'ব আৰু যাতে তেওঁলোক মূল ফুটিলৈ আহিব পাৰে সেই দিশত এটা পদক্ষেপ হ'ব নহয় জানো একদম ঠিকে কৈছে হয় ধন্যবাদ গীতাশ্ৰী প্ৰিয় দৰ্শক পুনৰ কৈছো সকলোকে আহ্বান জনাইছো সেই যি ভাষা মূকবধিৰৰ যি ভাষা চাইন লেংগুৱেজ সেই লেংগুৱেজটো যদি বেছিকখিনিও আমি শিকি লওঁ চাগৈ সেইসকল লোকক আমি মূল ফুটিলৈ লৈ অহাত বা সেইসকল লোকৰ অন্তৰৰ কথা বুজাত বা হৃদয়ৰ কথা বুজাত বা তেওঁলোকৰ পাৰদৰ্শিতাৰ বিষয়ে আমি জনাত কিছু সহায় হ'ব ধন্যবাদ